हेलो फ्रेंड्स मोर चेनेलले आपनालोक सकलोके स्वागतम जनाइछु। মই আজি আপোনালোকৰ ওচৰলৈ এটা বেলেগ ধৰণৰ ভিডিও লৈ আহিছো। যদি আপোনালোকে মোৰ এই ভিডিওটি চাই ভাল পায় তেনেহলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন ভিডিওটো চাওঁ। এই গিলাস তামাৰ গিলাস কেইটা দেখিছেনে লেতেৰা হৈছে। এই গিলাস কেইটা নিমিষৰ ভিতৰতে সাফা কৰাৰ টিপছ এটা আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো। যদি আপোনালোকে এই টিপছ কেইটা মানি লয় তেনেহলে নিশ্চয় সফল পাব। এয়া কোলা কোলা হেখিনি মই জলফাই টেঙাৰ আচাৰ লৈছো। এই আচাৰখিনিৰে নিমিষৰ ভিতৰতে তামাৰ গিলাস জগ বাটি কাহি যিকোনো পাত্ৰ আপোনালোকে নিমিষৰ ভিতৰতে সাফা কৰি ল'ব পাৰে। এয়া প্ৰথমতে আচাৰৰ কাৰণে তেলটো অলপ গিলাস কেইটাত লাগি ধৰিব, কিন্তু সেই কথা আপোনালোকে একো চিন্তা নকৰিব। তাৰ পিছত আপোনালোকে এইখিনি খহি থাকিব। এনেদৰে 1 মিনিটো নালাগে। এনেদৰে খহি থকাৰ পিছতে আপোনাৰ গিলাসটো একদম ধুনিয়া আগৰ নিচিনা হৈ একদম নতুন হৈ চিকচিকাই থাকিব। জিলিকি উঠিব আপোনাৰ তামাৰ গিলাসটো। এয়া চাওক, তামাৰ গিলাসত পানী খালে আমাৰ বিভিন্ন বেমাৰ আজাৰ কম হয় বুলি কোৱা শুনিছো। গতিকে তামাৰ গিলাসত আমি পানী খাব পাৰিলে ভাল। ৰাতি তামাৰ গিলাসত 1 গিলাস পানী থৈ সেই পানী গিলাস পিছদিনা ৰাতিপুৱা মুখ চুখ ধুই উঠাৰ পাছত যদি খাব পাৰি পেটৰ বিভিন্ন ৰোগৰ পৰা আমি উপশম পাব পাৰো। গতিকে এই গিলাসটো পানীখিনি খাবলৈ লাগিলে আমি সাফা কৰি ৰাখিবই লাগিব। সেই কাৰণে গিলাসটো আমি আচাৰৰ টেঙা আচাৰেৰে মাজিব লাগিব। যিকোনো টেঙাৰে মাজিলে কিন্তু এইটো তৎক্ষণাত সাফা নহয়। সপ্তাহত 2 দিনকৈ এই গিলাস মাজিব, আপোনাৰ গিলাস সদায় জিলিকি থাকিব। এয়া চাওক, মোৰ 1 মিনিটো নহল গিলাসটো সাফা কৰোতে। গতিকে আপোনালোকে এনেদৰে গিলাস কেইটা সপ্তাহত 2 দিনকৈ সাফা কৰিব আৰু এই গিলাসত আপোনালোকে ডেইলি পানী খাবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। বেছিও নালাগে টেঙা, এনেদৰে অকণমান টেঙা লৈ এইখিনি সাফা কৰি ল'ব। আৰু এইখিনি বৰ ধুনীয়াকৈ পানীৰে ধুই তাৰ পিছত বাচন ধোৱা চাবোনেৰে মাজি দিলে আচাৰৰ গোন্ধটো নাইকিয়া হ'ব। তাৰ পিছত পানী খাব পৰা যাব। আপোনালোকে মোৰ এই চেনেলটি চাই কেনে পাইছে? ভাল পাইছে যদি লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সাবস্ক্ৰাইবৰ পিছত থকা বেল বটনটো টিপিব, তেতিয়াহে মোৰ পিছৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ ওচৰলৈ প্ৰথমতে যাব। গতিকে আপোনালোক সকলোলৈকে মোৰ মৰম আৰু শুভকামনা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব খুজিছো। এয়া চাওক, গিলাস একদম জিলিকি উঠিছে। আপোনালোকৰ যদি ঘৰত এনেকুৱা ধৰণৰ গিলাস পাতি আছে, লেতেৰা হৈ পৰি আছে, তেনেহলে আপোনালোকে নিশ্চয় জলফাই টেঙাৰ আচাৰেৰে মাজি চাবচোন এবাৰ, নিশ্চয় সফল পাব। গতিকে আকৌ এটা নতুন ভিডিঅ' লগ পাম। তেতিয়ালৈকে টেক কেয়াৰ এণ্ড বাই বাই।